আহকচোন মই আজি পিঠাগুড়ি আৰু নাৰিকলৰ লাড়ু বনোৱাৰ কাৰণে কি সামগ্ৰী লৈছোঁ খুব সাধাৰণভাৱে মই বনাম আগতে মাহঁতে যেনেকুৱা বনাইছিল তেনেকুৱা খুব কম সামগ্ৰী লাগে এইখিনি মই পিঠাগুড়ি লৈছোঁ এইটো কাপেৰে মেজাৰমেণ্ট কৰি 2 কাপ পিঠাগুড়ি লৈছোঁ সেম পৰিমাণত সম পৰিমাণত মই এইখিনি নাৰিকলৰ গুড়ি লৈছোঁ আৰু এই কাপটোৰে মই 1 কাপ আধা কাপ মানে চেনি কমাই দিছোঁ চেনি অলপ কমকৈ দিছোঁ আৰু এইটো চামুচেৰে 2 চামুচ মই ঘি জুখি লৈছোঁ কেৰাহীটো ভালদৰে গৰম হৈ গ'ল এবাৰ মই ইয়াতে ঘি 2 চামুচ দি লৈছোঁ ঘিখিনি ভালদৰে গৰম হৈ গ'ল এইবাৰ মই এই পিঠাগুড়িখিনি প্ৰথমে ভাজি ল'ম পিঠাগুড়িখিনি একেৰাহে লাৰি ভালদৰে সিজাই ল'ব লাগিব প্ৰথমে পিঠাগুড়িখিনি ধুনীয়াকৈ সিজি গ'ল মচমচীয়া আৰু শুকান হৈ গ'ল এইবাৰ মই নাৰিকলখিনি দি ল'ম অকণমান লৰাই দিম মিক্স হৈ যোৱাকৈ লগে লগে আৰু মই মিক্সাৰত পিচি লোৱা চেনিখিনি দি দিছোঁ নাৰিকল দিয়াৰ লগে লগে মই চেনিখিনিও দি ভালদৰে লাৰিছোঁ যেন গোটেইখিনি সামগ্ৰী ভালদৰে মিক্স হৈ যায় 10 মিনিটমান ভাজা হৈ গ'ল এবাৰ মোৰ লাড়ুখিনি বনোৱাৰ কাৰণে উপযোগী হৈছে এবাৰ অকণমান মই ইলাচি পাউডাৰ দি দিছোঁ ইয়াতে লাড়ুখিনি বনোৱাৰ কাৰণে উপযোগী হৈ গ'ল এবাৰ মই লগে লগে বনাম মোৰ ৰেচিপিটো চাই কেনে লাগিল প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব পাহৰিব থেংক ইউ